নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল, কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুকলি আৰু EIA 2020 শীঘ্ৰে প্ৰত্যাহাৰৰ দাবীৰে আজি সৰব হৈ উঠে কাকপথাৰ। কাকপথাৰ সন্মিলিত নাগৰিক মঞ্চৰ উদ্যোগত কাকপথাৰ দুৰ্গা মন্দিৰৰ সন্মুখত বিভিন্ন দল সংগঠনৰ উপস্থিতিত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সজোৰে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰে। অসমীয়া ৰাইজৰ আৱেগ অনুভূতিৰ বিৰোধিতাৰে প্ৰণয়ন কৰা নাগৰিকত্ব সংশোধনী আইন 2019 কোনো কাৰণতে মানি লোৱা নহ'ব বুলি জনোৱাৰ লগতে প্ৰাকৃতিক সম্পদত চহকী ৰাজ্য অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি অহা কোনো কাৰ্যকে ৰূপায়ণ কৰিবলৈ দিয়া নহ'ব বুলি প্ৰতিবাদী মঞ্চৰ পৰা হুংকাৰ দিয়ে। অসমীয়া সংখ্যালঘু কৰিব বিচাৰিছে, গতিকে কোনো কাৰণতে জাতিৰ যুৱ ছাত্ৰ বেগতে মানি নলয়, অসমৰ ৰাইজে মানি নলয়, ভাৰতবৰ্ষৰ ৰাইজে মানি নলয়। কাৰণ এখন ধৰ্ম নিৰপেক্ষ এখন দেশত এনেকৈ ধৰ্ম নামত বিভাজন কৰিব বিচাৰিলে এনেকুৱা ধৰণৰ আইনৰ যোগেদি কোনো ভাৰতবৰ্ষৰ ৰাইজে নেমানে। সন্মিলিত সংগ্ৰামী মঞ্চ কাকপথাৰ যোৱা আমি মানৱ শৃংখলৰ যোগেদি আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি জনাই দিছোঁ যে বিজেপি নেতৃত্বাধীন চৰকাৰক যে আমাক নালাগে, আমি কোনো কাৰণত মানি লোৱা নাই আৰু নলওঁ। দ্বিতীয়তে আমি জনাই দিছোঁ যে এই কৰোণা আতংকৰ মুহূৰ্তটোত কেন্দ্ৰীয় চৰকাৰখনে অসমৰ ভূমি, অসমৰ সম্পদ, প্ৰাকৃতিক সম্পদ এইবিলাক একেবাৰে হৰলুকি কৰিবৰ কাৰণে, একেবাৰে ধ্বংস কৰিবৰ কাৰণে EIA মানে ইনভাইৰমেণ্টেল ইম্পেক্ট ইয়াতকৈ যে অধিক ভয়াৱহ আৰু ইয়াতকৈ যে অধিক জংগী আৰু ইয়াতকৈ যে অধিক জনসমাগমৰ যে প্ৰগ্ৰাম হ'ব, কাৰ্যসূচী যে হ'ব, সেই কথাটো কিন্তু আমি প্ৰথম অৱস্থাৰ পৰাই জনাই আহিছোঁ আৰু এতিয়াও জনাইছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত যদি আমাৰ এই গণতান্ত্ৰিক আন্দোলনবিলাক তেওঁলোকে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে কি ৰূপ লয় গণতান্ত্ৰিক আন্দোলনে সেই কথা কিন্তু আমি নাজানো। আজি এই প্ৰতিবাদ চলি প্ৰায় কৰিছোঁ আৰু যদি কিবা পৰিৱেশ বেয়া হয় তাৰ বাবে কিন্তু আমি সন্মিলিত সংগ্ৰামী মঞ্চ বা অসমৰ জনতা তাৰ কাৰণে দোষী নহয়, তাৰ কাৰণে দোষী কিন্তু এই ফেচিষ্ট চৰকাৰখন হ'ব।